তো গাইস চোৱা এক্সিডেন্ট এনেকুৱা জেগাত और क्या ही बोल सकते हैं गाइस तो हे गाइस नमस्कार সকলোকে মোৰ নতুন এটা ভিডিঅ'ত আজি গাইস সকলোকে খৰগৰ মাজলৈ লৈ যাম তো ভিডিঅ'টো শেষলৈকে চাই থাকা ফাইনেলি লগৰ কিটাকো পাই গলো তো এতিয়া আমি ৰাইডটোত পুৰা ইহঁত দুটা গৈ আছে আৰু গাইস ইয়াকতো সবে চিনি পায় আৰু মোৰ লগৰ 2024 বেষ্ট পিকনিক প্লেস বিচাৰি আমাৰ যাত্ৰা আৰম্ভ গাইস একে আহি পুৰা এতিয়া হাউৱে পাই গলো আৰু আজি ভিডিঅ'টো গাইস তোমালোকে চাই বহুত বেছি ভাল পাবা কাৰণ আজি তোমালোকক একদম মানে সব নেচাৰৰ প্লেস দেখাম গাইস তোমাক ভাবিলে মোৰ মনৰ বাটেৰে তুমি এই যোৱা যেন লাগে আমি পুৰা নেলি পালো আৰু মানে গাইস এতিয়া আমি কাৰ্বি আংলং সাইড বহুত ওপৰত গৈছো ন তাতটো একো মানে খাবলৈ কৰিবলৈ নাপাম ধুনীয়াকে ইয়াৰ পৰা তোমাৰ পৰঠা চৰঠা ব্ৰেড চেট ধুনীয়াকে পেকিং কৰি লৈ গলো একদম ভিউ এনজয় কৰি তাত গৈ খাম কেনেকুৱা এক্সপেৰিয়েন্স ভাল লাগিছে হ্যাপি বাৰ্থডে ইয়া গাইস আজি বাৰ্থডে এটা কি পাৰ্টিটো তাত হ'ব বলা আৰু গাইস এতিয়া ধুনীয়াকে আহি পিনি তোমাৰ গোপাল কৃষ্ণ টি গাৰ্ডেন পালো এবাৰ চাই লোৱা গাইস একদম শান্তি লাগি গৈছে জেগাটো বহুত বেছি ভাল লাগিছে কি ধুনীয়া মানে গোটেই পৰিৱেশটো গাইস সাফ চিকুণ গুটি গাইস ধুনীয়াকে এতিয়া তোমাৰ পাহাৰীয়া এলেকাত উঠিলো আৰু এতিয়া কমসে কম আমি 30-40 কিলোমিটাৰ মান ওপৰত উঠিব লাগিব মানে আপ উঠিব লাগিব তো মাজে মাজে সিনেমেটিক দুটামান চেক কৰা গাইস ভয়ানক এক্সিডেন্ট গাইস তো গাইস এক্সিডেন্ট এটা হৈ গল চোৱা গাইস ট্ৰাকখন বাগৈ গল তো গাইস চোৱা এক্সিডেন্ট এবু কিমান বেছি ডেঞ্জাৰাছ জেগা চোৱা গাইস ট্ৰাকখন বাগৈ পৰি থাকিলে সঁচাকৈ গাইস বহুত বেছি ভয়ানক জেগা এবু ট্ৰাকখন কি ধুনীয়াকে বাছালৈ আহি আছিলে গোটেই ট্ৰাকখনে উল্টা হৈ গল আৰু ইয়াত বহুত তলত গাইস মানে এনেকুৱা নহয় যে সমান জেগা সব এনেকুৱা সব বহুত দূৰ এনেকুৱা আপতে উঠিব লাগিব আৰু তলত মানে ডাইৰেক্ট গৈ একদম তলত পৰিবগৈ লাগিব আৰু গাইস আমি যিমান ভিতৰলৈ সোমাই আহি আছো তিমানে গাইস আমাক প্ৰাকৃতিক মনোমোহা সৌন্দৰ্যই গাইস পাগল কৰি আনি আছে আজি ন গাইস ৰাইডটো পুৰা বহুত বেছি ভাল লাগিছে কাৰণ আজি তোমাৰ মানে ওয়েদাৰটো বহুত বেছি ভাল এটা ভিউ পইণ্টত আহি পেলাই ৰৈছো গাইস ভিউটো চাবানে চাই লোৱা 1 2 3 গাইস চোৱা গোটেই একদম তোমাৰ মৰিগাঁও ডিষ্ট্ৰিক্টখন দেখি যায় ইয়াৰ পৰা ধুনীয়াকে আমি 20 কিলোমিটাৰ মান ওপৰত আহিলো বহুত বেছি ভাগৰ লাগি গৈছে মৰিগাঁও 40-50 কিলোমিটাৰ মান আহিলো ন 40 এতিয়া এটা ভিউ চেক কৰা হা just looking like a wow ইয়াত থাকা পিছত গাইস ঘৰত যাব মন নাযায় আৰু গাইস এনেকুৱা যদি তোমাৰ জান্নাত পাই যাও আৰু এবাৰ ভিতৰত নুখুমুৱাকে মানে নোৱাৰিছো থাকিবলৈ তো কিমান বেছি ভাল লাগিছে বলা মানে আৰু আমাৰ মেইন ডেষ্টিনেশ্যনলৈ দূৰ আছে কিন্তু কি ধুনীয়া এটা প্লেস পাইছো গাইস চোৱা ইয়াৰ ৰাস্তাত যদি গাইস ভিতৰত যদি অলপ সোমাই নাহো কেনেকুৱা মানে কিনো বহুত বেছি মনটো বেয়া লাগিব আৰু এতিয়া আমি উমছয় বুলি কোৱা জেগা এটা আছে তো তাত বোলে 7টা মান ভাল জেগা আছে ফুৰিব পৰা মানে ৱাটাৰ ফলছ আছে এতিয়া তাত গৈ আছে আৰু গাইস ধুনীয়াকে নেচাৰনেছ পাৰ হৈ মানে আমি ৱেষ্ট কাৰ্বি আংলং এতিয়া ধুনীয়াকে পাৰ হৈ বহুতখিনি দূৰ আহি গলো মানে আজি যিহেতু এক্সাম শেষ হ'ল ন গাইস তো ধুনীয়াকে ঘূৰিম বুলি আহিছো তো আজি ভিডিঅ'টো বহুত দীঘল হ'ব পাৰে কিন্তু আজি তোমালোকে মানে নেচাৰেল সৌন্দৰ্য আজি উপভোগ কৰা তো এতিয়া এইটো সাইডে এটা জেগা ভাল লাগিছে মানে আজি যিমান ভাল প্লেস পাইছো মানে মনোমোহা দৃশ্য বুলি ক'ব লাগিব যিমান মানে ভাল নেচাৰেল প্লেস পাইছো তো আমি সবতে এবাৰ আজি সোমাই গোটেই দিনটো কাৰণে আহিছো
আজি গাইছ মই শুই দিম মই আৰু এনেকুৱা জেগাত গাইছ বিশেষ একো কথা ক'ব নোৱাৰো সেই চাইডে গাইছ ভিউ চোৱা Oh my goodness guys এনেকুৱা জেগাত और क्या ही बोल सकते हैं गाइस एंजॉय जन्नत गाइस मेन पॉइंट किता वीडियो কৰিব ৰৈ যায় গৈ মানে বুজি পাইছা নে এনেকুৱা দৃশ্যবোৰ মানে নিজেহে চকুৰেহে ক্যাপচাৰ কৰিম নে মোবাইলতহে ক্যাপচাৰ কৰিম গাইস গাইস একদম ফুল লাডাখ ভাইবছ আহি গৈছে আজি মানে তোমাৰ আমি কাৰ্বি আংলঙৰ উমছাৰ বহুত এন্ট্ৰি কৰিলো বহুত ভিতৰত আহি গলো গৈ চোৱা আমি পুৰা একদম ভিউ এনজয় কৰি আহি আছিলো তো আমি মানে যোনটো তোমাৰ 11 ষ্টেপ ওয়াটাৰফল বিচাৰি আহিছিলো মানে সেই ওয়াটাৰফলটো আমি মানে বিচাৰি পোৱা নাই তো এতিয়া এখানে মানুহ পাছো তো ইয়াত ধুনিয়াকে এটা খুদি লৈছো তো আকৌ এতিয়া তালে যাওঁ আৰু 11 ষ্টেপটো বিচাৰি নাপালো এইখিনিৰ মানে লোকেল মানুহ এজনে এটা ওয়াটাৰফল দেখাই দিছে তো এতিয়া ধুনিয়াকে ইয়ালে যাওঁ ভিতৰলে এন্ট্ৰি কৰিছো বহুত বেছি ঠাণ্ডা লাগি গৈছে মানে অপেক্ষা কৰি কৰি ভিতৰত সোমাই আহি মেইন ওয়াটাৰফলটো পালো তো এটা ক্লিপ চেক কৰা গাইস Oh my god guys আমি মানে চকুৰে যোনটো ফিল কৰি আছো হেতু মানে ক্যামেৰাত মানে হেতু তোমালোকে দেখা নাপাবা বা guys গৰম দিন হোৱা হয় এতিয়া ধুনিয়াকে গা ধুব পাইলো হয় কিন্তু এতিয়া ঠাণ্ডা দিন ন গাইছ এনে ঠাণ্ডাত থাকিব পৰা নাই এতিয়া গা ধুলে আৰু ঘৰে নাপাম গৈ আৰু গাইছ ৰাতিপুৱাৰ পৰা একো নুখোৱাকে আহিছিলো তো এতিয়া ধুনিয়াকে 11 ষ্টেপ ওয়াটাৰফলক বাই বাই দিলো তো এতিয়া কিবা খাব গৈ লাগে গাইছ বহুত বেছি ভোক লাগিছে ধুনিয়াকে এতিয়া খাব আহিছো তো ৰুটিখিনিটো ঠিকে আছে কিন্তু প্ৰত্যেকখন চামুচ দেখাই দিয়া চামুচৰ কোৱালিটি গাইছ সব ভাগি বুগি গুড়া এতিয়া এই পৰঠা বাকি আছে মানে ঘুগুনি বাকি আছে বহুত বেছি ভাল লাগিছে গাইছ এনেকে এসাজ খোৱা মজাটোৱে বেলেগ কি কোৱা একদম ধুনিয়াকে খানা পিনা খতম তো এতিয়া নেক্সট পইণ্টলে বুলি যাত্ৰা আৰম্ভ আৰু গাইছ ফাইনালি এতিয়া নেচাৰ নেষ্ট পালোহি মানে তোমাৰ হেতু সাইডে আমি বহুত দূৰ গলো কিন্তু আমি মানে লোকেশনবোৰ ভালকে চিনি নাপাও ন হেতু কাৰণে মানে আমি ভাল ভাল ওয়াটাৰফলছবোৰ দেখাই নাপালো এতিয়া ধুনিয়াকে আহিছো নেচাৰ নেষ্টত অলপমান টাইম থাকো এইটো পইণ্ট মেইন মানে তোমাৰ তেতিয়া ভিউটো চেক কৰা আগতেও ভিডিঅ' বনাইছো বাৰু তো তেতিয়া বহুত কম সাবস্ক্ৰাইব আছিল 200-300 মান আছিল চাগে তো এতিয়া চোৱা গাইছ এটা ভিউ চোৱা আজি বহুত ধুনিয়া হৈ আছে ভিউ পইণ্টটো গাইছ জান্নাত চোৱা ধুনিয়াকে ইয়াত অকমান টাইম ধুনিয়াকে আমিও আহি পাইছো এতিয়া ৰ'দটো দিছে এতিয়া ভিউ চেক কৰা গাইছ কিমান মজা লাগিছে বে ধুনিয়াকে নেচাৰ নেষ্টৰ পৰা ওলাই দিলো তো এতিয়া ধুনিয়াকে বাইকাৰ চিল গৈ আছো তো ভিউ পইণ্টটো কেনেকুৱা লাগিল জনাবা কমেন্ট কৰি এতিয়া ধুনিয়াকে বাইকাৰ চিল গৈ আছো তো বাইকাৰ চিলত গৈ একদম মেইন ভিউ পইণ্ট কেইটামান আছে গৈ তাত দেখাই আছো এতিয়া কাৰ্বি আংলঙৰ পৰা যাওঁ আৰু গাইছ ধুনিয়াকে ওয়েষ্ট কাৰ্বি আংলঙৰ পৰা গুচি আহিলো তো গুচি আহি পেলাই মানে তোমাৰ সীতাজখলা ওচৰতে আমাৰ যোনটো মানে বাইকাৰ চিল আছে ন তো এতিয়া বাইকাৰ চিললৈ আহিছো তো এতিয়া লগৰকেইটা তাত ধুনিয়াকে ৰৈ আছে এইখিনি জেগা মানে তোমাৰ এনে বাইকাৰ চিল নাম হোৱা নাই ইয়াত মানে অনলি বাইকাৰ্ছবোৰহে আহে মানে গাইছ তো জেগাটো বহুত বেছি ভাল লাগে তো এবাৰ চিনেমেটিক শ্বট এটা দেখাই দিছো ইয়াত আগতেও আহিছো কিন্তু সিহঁতে মানে আহি পোৱা নাছিলে তো আজি সিহঁতক মানে এটা ইভিনিং মানে ফিল এটা দিবলৈ সিহঁতক লৈ আহিছো কেনেকুৱা লাগিছে আহি হেৰুৱা ভালে লাগিছে বহুত জায়গা ঘূৰিলো আজি একদম এক ৰাউণ্ড দিছো ৰাতিপুৱা মই 7টাতে ওলাই আহা তুমি 7টাতে ওলাই আহা মই 8টাত ওলাই আহা কি হ'ল দুস মই 8টাত ওলাই আহিছো তোমাৰ এজনে লেট 8টাত ওলাইছে মই 7টাত ওলাইছো এতিয়া এটা কথা কোৱা আজি জাৰ্নিটো কেনেকুৱা লাগিলে জাৰ্নিটো ভালে লাগিলে কিন্তু কিছুমান প্ৰবলেম হ'ল আৰু মানে জেগা সেগা বিচাৰি নাপালো অচিনাকি জেগাটো হেতু হ'ব আৰু এটা প্ৰবলেম হ'ল মানে আমি আগত আহি থাকো আমি সোনকালে আহি পাও আৰু ইহঁতে পিছত আহি থাকে তোমালোকে পিছত আহি থাকা বহুত তোমালোকৰ কাৰণে বহুত ৰখিব আমি মানে লাহে লাহে পুৰা একদম সেফ ড্ৰাইভিং কৰি মানে পুৰা লাহে লাহে সেফটো আমিও কৰিছো কিন্তু একদম গৌগাই আহি আছে সেফ ৰাইড না আমি সেফ আহি আছে সুন্দৰ প্ৰতিভা আৰু গাইছ আমাৰ মৰিগাঁওবাসীৰ বাবে বহুত বেছি এইটো ভাল খবৰ যে আমাৰ জাগিৰোডত যোনটো ফ্লাইঅভাৰ বনাই আছিলে তো ফ্লাইঅভাৰখন ফাইনেলি কমপ্লিট হৈ গ'ল তো এটা ভিউ চেক কৰা কিমান বেছি ধুনীয়া লাগিছে
আৰু গাইজ ধুনীয়াকৈ ফ্লাইঅভাৰ চাই মেলি তোমাৰ জাগিৰোডা দি কি হয় এতিয়া ঘৰৰ মুখলৈ আহি আছোঁ তো অলপ মানে ৰিফ্ৰেছমেণ্টৰ কাৰণে অলপ চাহ একাপ ৰখি পেলাই খাই লৈছোঁ আৰু কেনেকুৱা লাগিল কোৱা ভালে লাগিল ফ্লাইঅভাৰখন কেনেকুৱা লাগিল ধুনীয়া ফ্লাইঅভাৰ অঁ নতুন হৈ আছে এতিয়া পুৰা মানুহৰ চেল্ফি টেল্ফি উঠিব হয়নে মানুহ বহুত বেছি ভাল লাগে অঁ সেইকাৰণে বেছি ভাল লাগিছে আৰু চাইকেলৰ ট্ৰেকটো ভাল লাগিছে আমাৰ মৰিগাঁৱত নাই আমাৰ মৰিগাঁৱত এইটো ফাৰ্ষ্ট টাইম বনাইছে চাইকেল মানে মৰিগাঁৱত নাছিলে আগতে তো এতিয়া ফাৰ্ষ্ট টাইম হৈছে মানে সেইটো কৈছোঁ আৰু এতিয়া গাইজ ধুনীয়াকৈ আহি মেলি ঘৰ পালোঁ তো ফোনটোত চাৰ্জো কম আছিলে আজি বহুতকেইটা ক্লিপ লোৱাও নহ'লে তো আৰু আমি অচিনাকি জেগাত গৈছোঁ ন তো আজিলৈ ইমানতে বাই বাই আকৌ নেক্সট এটা ভিডিঅ'ত লগ পাম বাই বাই